বিচিত্ৰ ধৰিত্ৰী মই কিৰণ গগৈ প্ৰকৃতিৰ শ্ৰদ্ধা জনাইছোঁ আৰু বৰ্তমান জানুৱাৰী মাহটো আমি জ্যোতিপ্ৰসাদৰ দিৱস যেনেই লাগে অনুভৱটো হয় 17 জানুৱাৰীৰ লগত জ্যোতিপ্ৰসাদৰ গীত আৰু বৰ্তমান অসমৰ পৰিৱেশ তাৰ ওপৰতে অকণমান ক'ব বিচাৰিছোঁ যে জ্যোতিপ্ৰসাদ আগৰৱালা উজনিৰ শিল্পী তেওঁৰ গাইছিল লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই আৰু এই লুইতৰ পাৰৰ আজি ডেকা ল'ৰা যেন জাগ্ৰত হৈছে তাহানি লাচিতে এৰি থৈ যোৱাৰে পৰা জননীৰ সুখ লঘু লাঞ্ছনাৰ দুখ এপেজাৰ আজিও নকৰি এই যে গানবিলাকত জ্যোতিপ্ৰসাদৰ দেশ প্ৰেম ভাৱ অনুভৱ কৰে তেওঁ এজন প্ৰকৃতি প্ৰেমীও আছিল গছে গছে পাতি দিলে ফুলৰ শৰাই আকৌ সেউজী সেউজী সেউজীও সেউজী ধৰণী ধুনীয়া ইমান ধুনীয়া গীতেৰে অসমৰ মানুহক প্ৰকৃতি প্ৰেমীৰ লগতে বিপ্লৱী কৰি থৈ যোৱা এই যেন জ্যোতিপ্ৰসাদৰ আত্মাই এতিয়া যেন দুখ অনুভৱ কৰিছে বৰ্তমান অসমত যিটো পৰিৱেশ সৃষ্টি হৈছে গতিকে আমি সংস্কৃতি গীত নাটকৰ যোগেদিও আহি থকা দিনত অসমৰ যিটো বৰ্তমান পৰিৱেশ তাক আনিবৰ কাৰণে আমি সহযোগ আগবঢ়াব লাগিব তেওঁ সেইটো অসমৰ গাঁৱৰ মানুহক উজ্জীৱিত কৰিবৰ কাৰণে গাইছিল আমাৰ গাঁও আমাৰ গাঁও আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি মৰিবলৈ যাওঁ আমাৰ গাঁও সঁচাকৈ আজি চিন্তনীয় বিষয় অসমখন ধুনীয়া হোৱাৰ কাৰণে বিপদত পৰিছোঁ নেকি অসমৰ পৰা তেল কয়লা চাহপাত ইমানবোৰ গৈ থকাৰ পাছতো এতিয়া আকৌ অনুভৱ কৰিবলগীয়া হৈছে বিদেশীয়ে যেন আকৌ আমাৰ আহিবলৈ এখন আইন গঠন কৰিবলগীয়া হৈছে পৃথিৱীৰ য'ত বেলেগ বেলেগ দেশতো যিটো কথা শুনিবলৈ পোৱা নাযায় তেনেকুৱা এটা আইন আকৌ আনিবলগীয়া হয় আমি যদি কওঁ পৰিৱৰ্তন যদি হ'বলগীয়া হয় পৰিৱৰ্তন হ'ব পাৰে একো নাই যে আজি মন্ত্ৰী MLA বিলাকে 5 বছৰ খালে আৰু 5 বছৰ পিছলৈ খাব নালাগে তেনেকুৱা এটাহে পৰিৱৰ্তন এটা আহিব লাগে আমি কওঁ যে আমাৰ অসমৰ প্ৰাকৃতিক সম্পদসমূহ অসমখন ধুনীয়া কৰাৰ ক্ষেত্ৰত লগাব লাগে সেই পৰিৱৰ্তনটোৱে কৰিব লাগে বুলি আমি বিশ্বাস কৰোঁ গতিকে জ্যোতিপ্ৰসাদৰ এই গানবিলাকৰ যোগেদি যে আজি গণতন্ত্ৰ দিৱসো পাৰ হৈ গৈছে যেন এনেকুৱা লাগে পৃথিৱী বহুত ব্ৰিটিছৰ মানুহবিলাকে 200 বছৰ শাসন কৰি ভাৰতৰ মানুহক শোষণ কৰিলে তাৰ ভিতৰত আমাৰ অসমৰ বহুজন শ্বহীদ হ'ল সেই শ্বহীদৰ আত্মায়ো যেন অনুতপ্ত কৰিছে গতিকে জ্যোতিপ্ৰসাদৰ গানেৰে আমি ক'ব পাৰোঁ বিশ্ববিজয়ী নৱজোৱান শক্তিশালী ভাৰতৰ ওলাই আহা সন্তান তুমি বিপ্লৱৰ সমুখৰ ভয় নকৰিবি মুক্তি যুঁজাৰু হুঁচিয়াৰ মৃত্যু বিজয়ী কৰিব লাগিব স্বাধীনতা কৰি যোৱা জ্যোতিপ্ৰসাদ আগৰৱালাই নিজে মৰিবলৈ যেন আগবাঢ়ি যাবলৈ হেঁপাহ কৰিছিল যাৰ গীত আৰু কবিতা শুনি হয়তো কনকলতাহঁতে মৰিবলৈ আগবাঢ়ি গৈছিল আৰু এই জ্যোতিপ্ৰসাদ আগৰৱালাই মহিলাসকলক লিখা নাটকবিলাকো উজ্জীৱিত কৰিছে এনেকৈ ৰূপালীন কাৰেঙৰ লিগিৰি লভিতা শোণিতকুঁৱৰী আৰু তেওঁ প্ৰথম অসমীয়া জয়মতী পিকচাৰ অসমীয়া বোলছবি বনাবলৈ যাওঁতে কিমান যে ত্যাগ কৰিলে আৰু শেষত যেতিয়া কেঞ্চাৰ বেমাৰ হ'ল তেতিয়া ককাই খেতি কৈছে তই কিয় পিল খাব লাগে তইতো মানুহে তোক ভাল পায় তই বেমাৰ এনেই ভাল হ'ব অনুভৱবোৰ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ তেনেকুৱাই দুখ লগা কথাবোৰে লুকাই আছে গতিকে শেষত কওঁ বৰ্তমান অসমৰ যিবিলাক দুৰ্ঘটনা বুলিয়ে কৈছোঁ ইমান দুখ লগা ঘটনাবোৰ আহিছে সেইটোৰ লগতো জ্যোতিপ্ৰসাদৰ গান কবিতা মিলি যায় গতিকে আমি শাসন কৰা সকলকো কৈছোঁ জ্যোতিপ্ৰসাদৰ কবিতাৰে সুবিধাবাদীৰ দল তোৰ মিছা হ'ব কৌশল ৰাইজৰ সেৱা চুৰ কৰি তই বঢ়াব খুজিছ বল তোৰ মিছা হ'ব কৌশল এই ৰাইজৰ সেৱা চুৰ কৰি আজি বঢ়াব খোজাৰ বল জ্যোতিপ্ৰসাদে তাহানিয়ে কৈ থৈ গৈছে গতিকে ই চিৰযুগমী আগলৈও সেইটো কৈ থাকিব আৰু ৰূপান্তৰ হ'ব লাগে জ্যোতিপ্ৰসাদেই কৈছে জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছে যে ৰূপান্তৰহে মাথো জগত ধুনীয়া কৰে মোৰ গায়তী মন্ত্ৰ ফুলতো কুমলীয়া ফুলতো কঠোৰ মোৰ তপ্ত হৃদযন্ত্ৰ গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে এটি কবিতাই মই মাতিছোঁ সেই মহান শিল্পী ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ তোমাৰ সৃষ্টিৰে আমি উজ্জীৱিত হ'ম তোমাৰ সৃষ্টিৰে অসম তথা পৃথিৱী ধুনীয়া কৰিম মানুহক ধুনীয়া কৰিবলৈ আমি আগবাঢ়ি যাম সেই ৰূপ কোঁৱৰ তুমি য'তেই আছা আশীৰ্বাদ কৰা আমি যেন ধুনীয়া হওঁ শিল্পী হওঁ চিৰযুগমী হওঁ ধন্যবাদ